हेलो गाइस की खबर ये দেখিছেনে আমাৰ ভন্টি গলে নিব কাৰণে পিঠাগুৰি খুন্দিছে মানুহজনে ঢেকি দিছে মই চালি আছো এয়া দেখিছেনে বাৰু মই চালি আছো মানুহজনৰ মই মানুহ নাপায় মানুহজনৰ লগতে খুন্দিছো আৰু গম পাইছেনে উপায় নাই এয়া সব মিঠৈ বনাই নিব কাৰণে এয়া মই মিঠৈ কাৰণে পিঠা বনাই থকা হৈছে এয়া মিঠৈ এয়া আপোনালোকে চাই থাকক এয়া মিঠৈ বনোৱা হৈ আছে এয়া মিঠৈ লাহে বনাই আছো আৰু পিছত এয়া চাওকচোন কিমান ধুনীয়া ভন্টি ঘৰত ভাগৱত পাঠ সাদিনীয়াকৈ পাতিছিলে সাদিনৰ দিনাখনি এয়া ৰাতি বাঞ্ছা নাম কৰি সকলো আহিছে দেখিছেনে কিমান ভাল লাগিছে বাৰু এয়া কিমান ধুনীয়াকৈ চাকি বন্তি লগাইছে ভাল লাগে নহয়নে ৰাতি বাঞ্ছা নাম বুলি ক'লে এয়া চাওকচোন বহুত দিনৰ মূৰত এনেকুৱা শাৰী নাম পাইছোঁ কিবা এটা ভাল লাগি গৈছে মনটো এয়া কিমান ধুনীয়াকৈ এয়া ভন্টি ঘৰৰ মুখৰ আগৰ ভিতৰলৈ এয়া সোমাই যোৱা এয়া ভন্টিয়ে যাৰ যোগাৰ কৰি আছে শাহুৱেকে সৈতে শাহুৱে এয়া তাই ছোৱালীজনী হৈ কৰা হৈছে এজনী ডাঙৰ ছোৱালীজনী এজনী অকণমানিজনী এজনী ডাঙৰ ভাগিন এয়া চাওকচোন ভিতৰলৈ সোমাই মই গৈ আছোঁ এয়া সামগ্ৰী ভোজৰ কাৰণে এয়া আমাৰ খুৰী নবৌ মাহী সকলো বহি আছে এয়া ভন্টিয়ে কিবা যা যোগাৰ কৰিবৰ কাৰণে এয়া ভিতৰত চাহ বনাই আছে সকলোৱে লাগি ভাগি দেখিছেনে বাৰু এয়া চাহ বনাইছে এয়া সকলো সামগ্ৰী এনেকৈ ৰখা আছে এয়া মানুহজন বহি আছে মই ভিডিঅ' বনাই